Hello guys, welcome back to my YouTube channel. মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক আকৌ ৰাতিপুৱাই স্বাগতম জনাইছোঁ আৰু এতিয়া আজি 9টামান বাজিছে ৰ'দো দিছে বাৰু আজি বতৰ ভালেই আৰু এতিয়া লগৰ এটা কিছুমান কামত ওলাই যাম মানে তাৰ এটা কাম আছে সেইটো কাৰণে ৰাতিপুৱা মোক ফোন কৰিলে বোলে মোৰ কাম এটা আছে যাবি নেকি তাৰপৰা মই শুই আছিলোঁ বোলো মই ভাবিলোঁ গুচি যাওঁ ভিডিঅ' এটাকে বনাব পাৰিম সেইটো কাৰণে ওলাই আহিলোঁ আৰু এতিয়া মই সেই আগৰ ভাতৰ ৰাস্তাতেদি গৈ আছোঁ লগৰটোৱে মোক আগবঢ়াই নিবলৈ আহিব আৰু এতিয়া আমাৰ এইখিনিতে মানে দাবি এটা NIL প্ৰজেক্ট বনি আছে দেখিছে মানে এটা ইটা ভাটা আছে কিন্তু তেওঁ কাষতে এইবোৰ বাগান আছে মানে বাগান থাকিবই কৈছোঁ নহয় গাইছ মোৰ ভিডিঅ'ত বাগান নেদেখিলে আপোনালোকে মানে ব্লগ আধৰুৱা যেন লাগিব আৰু সৰুটো ৰাস্তাটো দেখিছে যে মানে পোনে পোনে গৈ যে সেইফালে মানে আপোনাৰ যোনখন মই ওচৰৰ পৰা দেখাই আছোঁ ব্লগ সেইটো মানে সেইফালে হ'ল NIL বনি আছে এতিয়া ফটো দেখিছে যে সেইটো মানে দুটা বনি আছে আপোনাৰ এক চাইডে বনি আছে এটা হাঁচি ইণ্ডাষ্ট্ৰি আৰু এক চাইডে বনি আছে মানে NIL যোনটো গেছ লাইনৰ প্ৰজেক্টটো ইয়াত বনিব আৰু এইটো হাঁচিৰ মানে ষ্টাৰ্টিং হৈছে আৰু 625 বিঘা মাটি যিটো ডাঙৰ মাটি ইয়াতে সেই ঘৰটো বনাইছে প্ৰথম ঘৰটো ওচৰৰ পৰা দেখামেই কেতিয়াবা ভালদৰে ব্লগ দেখাম আপোনালোকক এইফালে বনি আছে মানে ভিতৰত সৰু ঘৰটো দেখাইছিলোঁ যে আৰু সৰুটো লগৰটো আহি পায়ে গ'লহি যাওঁ এতিয়া লগৰটোৰ লগত ব্লগ তাৰ কিছুমান কাম আছে সেইকাৰণে যাম মানে এইটো এটা ষ্টেচনৰ ঘৰ কলঘৰ এইফালে যায় ৰেল এই আগত লিখা আছে চাইনবোৰ্ডত বাদুলিপাৰ ষ্টেচন মই ৰাতি ভাইক লগ পালোঁ খবৰ ভালে ন মজা তোৰ ক মোৰ খবৰ ভালে বাৰু এই ষ্টেচনতে ফিল্ড লৈ আমাৰ লগৰ কিবা এটা কৈ দে বহুত দিনৰ মূৰত আজি এইবোৰ বহুত বেয়া পাই থাকে মানে আজি আচলতে কাম এটাত আহিলেও হ'ব এইবিলাক কাম কেতিয়াবা ল'লে কৰিবলৈ এইবোৰ চব আৰু অক্টোবৰ মাহ নহয় মানে অক্টোবৰ মাহ হ'বগৈ মানে এনেকুৱা তেতিয়া আপোনালোকৰ বিলাহী নহ'লে আদি তিয়ঁহ এইবোৰ খেতি কৰিব পৰা যায় তাৰ বাবে অকণমান ঘৰতে কাম কৰোঁ আৰু এনেকৈতো থাকিলে নহ'ব কিবা এটা মানে কৰিছিলে কিবা এটা হ'ব পাছতে খাবলৈকে হ'ব ঘৰত এতিয়াও তাৰপৰা আহি এতিয়া আকৌ হ'ল আবেলি এতিয়া আবেলি ওলাই আহিছোঁ অলপমান সদায় একে জেগালৈকে ওলাই যাওঁ লগৰকেইটাৰ ওচৰলৈকে আৰু বাকী যি কি নহওক আজি ৰাতি এটা প্লেনিং আছে প্লেনিংটো আপোনালোকে চাই থাকিব শেষলৈকে বা এইটো ভিডিঅ' নাহিব পাৰে সেইটো এটা বেলেগ এটা ভিডিঅ' হ'ব পাৰে কিন্তু আপোনালোকে চাই থাকক এতিয়া আৰু এতিয়া মই গৈ আছোঁ ৰাস্তা এই যে কালি দেখাইছিলোঁ যে এইফালে যে গৈছিলোঁ যদি আহি থাকোঁতে আমিও এনেকৈ মানে মনত পৰিছে সৰুতে এনেকৈ মানে পথাৰে নামি ফুৰিছিলোঁ আৰু ইয়াতে যাম পাৰিব মায়ে ভাৰ জাপ এটা মাৰ এই মজা ক'ত গ'লগৈ আমিও সৰুতে সেনেকৈ পানীৰ লগত খুব খেলিছিলোঁ আহি মোৰ ওচৰত ওলালহি তই কেতিয়া শিকিলি সাঁতুৰিব এক মাহত সাঁতুৰি গাইজ পূৰা একদম তাৰপৰা ডুবকি মাৰি ইয়াত ওলাই গৈছিলেহি মানে ডিষ্টেঞ্চ ধৰি লওক যেনিবা 30 মিটাৰমান হ'ব তেনেকুৱা